हेलो फ्रेंड आमी एतिया हिपारলৈ যোৱাৰ কাৰণে নাৱৰ কাৰণে ৰৈ আছোঁ। নাও আহি আছে, ইয়াত নাও আহি আছে, সিপাৰৰ পৰা মানুহ লৈ আহিছে। এই মানুহখিনিক ইয়াত নমাই দিব। আমি এই নাওৰে সিপাৰলৈ যাম আৰু ধুনীয়া ধুনীয়া চিনাৰী চাম। এতিয়া আমি সবে নাৱত উঠি আছোঁ গোটেইখিনি। এতিয়া নাৱৰ উঠাৰ সময় দেখক ঠেলা হেঁচা লাগিলেই কাৰ আগত কোনে উঠে আৰু এনেকুৱা হৈ গৈছে। हेलो फ्रेंड আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব। মই এই ভিডিঅ'টো চিনেমাটিক লুক দি ভিডিঅ'টো বনাইছোঁ আৰু এই পাৰ্কখন ইমানেই ডাঙৰ। এই ভিডিঅ'টো বনাবলৈ মোৰ অলপ টাইম বেছি লাগিলে, গতিকে আপোনালোকে অলপ ধৈৰ্য সহকাৰে চাব মোৰ এইটো অনুৰোধ। আৰু মাজে মাজে কাটি কাটি নাচাব। কাটি কাটি চালে কি হয়, এইটো আপোনালোকে বহুত কাটি চালে কি হয়, আপোনালোকে পাৰ্কৰ সুন্দৰ সুন্দৰ চিনবিলাক মিছ কৰিব। গতিকে আপোনালৈ মোৰ অনুৰোধ, আপোনালোকে শেষলৈ চাই থাকিব। কাৰণ মই আকৌ এবাৰ কৈছোঁ, মই চিনেমেটিক লুক দি এই ভিডিঅ'টো বনাইছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চালে আপোনালোকৰ নিশ্চয় ভাল লাগিব। থেংক ইউ।
Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. এইটো ডাঙৰ এটা কেণ্টিং হয়, কেণ্টিঙত চবেই মিলি এতিয়া চাহ খাব আহিছোঁ। গোটেইবিলাক ঘূৰি ফুৰি একেবাৰে আমালোকে হৰাণ হৈ গৈছোঁ। আমি এতিয়া চাহ খাম আৰু বাবু বাবুৱে চাওমিন খাই আছে। এইটো বাবু লগতে মই আপোনালোকক কেণ্টিঙৰ গোটেইখিনি ভিতৰৰ ভিউখিনি মই দেখাই আছোঁ। চাওক, কেণ্টিংখন ইমান মানে ধুনীয়া আৰু চাফ চিকুণ আছে আৰু খুবেই ভাল লাগিছে। এইটো পাৰ্কৰ ভিতৰৰ কেণ্টিং হয়। ইয়াত খোৱা লোৱাবিলাক ভাল, ধুনীয়া, পৰিষ্কাৰ আৰু বহা ঠাইবিলাক পৰিষ্কাৰ, মানে ভাল এটা ষ্টেণ্ডাৰ্ড আছে। আৰু ইয়াত খুবেই ভাল লাগিলে এই কেণ্টিংখনত আহি। আপোনালোকে কেতিয়াবা আহিলে এই কেণ্টিঙত খোৱা লোৱা কৰিব পাৰিব। আৰু কেণ্টিঙৰ এইটো বাহিৰৰ চিনটো আপোনাক দেখাই আছোঁ। এইটো ল'ৰা ছোৱালীবিলাক খেলি আছে, খুব ধুনীয়া। মানে ইয়াত এটা ভাল এটা পৰিৱেশ হৈছে, মানে খুবেই ভাল লাগিল আহি। আৰু
এইটো এটা হেলিপ্যাড বনাই দিছে, খুব ধুনীয়াকৈ হেলিপ্যাডটো বনাইছে, দেখি ভাল লাগিল। আৰু ইয়াত যিমানখিনি মানুহ দেখি আছে চাওক, গোটেইবিলাক পিকনিক খাই আছে। ইয়াত হাজাৰ হাজাৰ মানুহ পিকনিক খাবলৈ আহিছে, খুব ভাল লাগিছে দেখি পিকনিকৰ। আৰু এইবিলাক দোকান দিছে, এইবিলাক গাড়ী প্লেচ কৰাৰ ভাল এটা ঠাই আছে, তেওঁক ধুনীয়া। আৰু এইটো যিটো দেখিছে আপোনাৰ এই হাউচটো, এইটো ৰেষ্ট হাউচ হয়। এইটো বৰ্তমান এই ৰেষ্ট হাউচটো বন্ধ আছে এতিয়া। চাওক ধুনীয়াকৈ এই ৰেষ্ট হাউচটো বনাইছে। আৰু এইটো যিটো দেখিছে সেইটো হ'ল কেণ্টিন, কিন্তু এইটো বন্ধ আছে বৰ্তমান। এতিয়া আমালোকৰ যোৱাৰ সময় হৈছে, আমি পাৰ্কৰ পৰা আউট হৈ আছোঁ। আপোনালোকক মোৰ তৰফৰ পৰা অনুৰোধ, আপোনালোকে ভিডিঅ'খন দেখি কেনেকুৱা লাগিল প্লিজ ছাবস্ক্ৰাইব, কমেণ্ট, লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব। থেংক ইউ।